নমস্কাৰ সবকে স্বাগতম জনাইছো তৃষ্ণাছ আছামিজ কুক বুকৰলৈ আজি এটা নতুন ৰেচিপি লৈ আহিছো বইল চিকেন খাবলৈ বহুত ভাল লাগে তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰো বলক যদি ভাল লাগে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এখন পেন লৈছো তাত এখন মই গৰম হ'বলৈ থলো ইয়াত মই 250 গ্ৰাম চিকেন এড কৰি দিছো মই অকমানো তেল ব্যৱহাৰ কৰা নাই এইখিনি আমি এনেকৈ লৰাই থাকিম যেতিয়ালৈকে আমাৰ কালাৰটো অলপ চেঞ্জ হৈ নাযায় অকমান ব্ৰাউন হৈ যাব এয়া দেখিছেনে আমাৰ চিকেনখিনি ব্ৰাউন হৈ গৈছে এইটো সময়তে মই এটা সৰু সাইজৰ বিলাহী যোগ কৰিছো আৰু মিডিয়াম সাইজৰ পিয়াজ দিছো আৰু মই জলকীয়া দুটা ইয়াত কাটি পিনি দি দিছো জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে এতিয়া এইখিনি মই ভালদৰে লৰাই দিছো তাৰপৰা মই ইয়াত 1 টেবুলস্পুন আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিম এইখিনি আমি এতিয়া ভালদৰে মিহলাই দিম গুটেখিনি যাতে আদা নহৰু পেষ্টখিনি চিকেনত ভালদৰে আমাৰ মিক্স হৈ যায় এয়া দেখিছে মই মিক্স কৰি ললো এতিয়া মই ইয়াত নিমখ এড কৰিছো নিজৰ সোৱাদ অনুসৰি কুলা জালুক এড কৰিছো 1 টেবুলস্পুন আৰু মই ইয়াত 1 টেবুলস্পুন চিকেন পাউডাৰ এড কৰিম আৰু বেছি মছলা ইয়াত নালাগে দৰকাৰী নহয় এনেকৈ খাবলৈ বহুত ভাল হয় চিকেনখিনি এতিয়া আমি এইখিনি ভালদৰে লৰাই দিম লৰাই পিনি মই ইয়াত ঢাকনিখন দি পিনি 15-20 মিনিটৰলৈকে মিডিয়াম ফ্লেমত এনেকৈ থৈ দিম গেছত এতিয়া মই ইয়াৰ কভাৰখন দি 15 মিনিটলৈকে মিডিয়াম ফ্লেমত ৰাখি থৈছোঁ এতিয়া মই কভাৰখন উঠাই চাইছিলোঁ মোৰ ইয়াত মই পানী ব্যৱহাৰ কৰিলোঁ যোনটো কি মই আপোনালোকক দেখুৱাবলৈ মোৰ থাকি গ'ল মই ইয়াত পানী ব্যৱহাৰ কৰিছোঁ 1 কাপৰ জোখাই এতিয়া কভাৰখন দি পিনি আকৌ মই 10 মিনিটৰলৈকে এইখিনি এনেকৈ ৰাখি থ'ম এয়া মই 10 মিনিটৰ পিছত উঠাই চাইছোঁ কভাৰখন আপোনালোকে দেখিছেনে চিকেনখিনি আমাৰ অলমোষ্ট ৰেডি হৈ গৈছে এয়া চাওক মই লৰাই দেখাই দিছোঁ ভালদৰে এতিয়া মই ইয়াত অকণমান ধনিয়া যোগ কৰিম তাৰপিছত ধনিয়াখিনি যোগ কৰাৰ পিছত আমি আৰু 5 মিনিটৰলৈকে একদম ল' ফ্লেমত গেছতে এইখিনি থৈ দিম তাৰপিছত আমাৰ বইল চিকেন বনি পিনি ৰেডি হৈ যাব খাবলৈ বহুতেই ভাল লাগে ভাতৰ লগতো খাব পাৰে আৰু নহ'লে আপুনি এনেই যদি কিছুমানে যদি জিমো কৰে আৰু যদি কিছুমানে হেল্ডি খাই ভাল পায় তেনেহ'লে এইটো ভাতৰ লগত নাখালেও কোনো কথা নাই শুকানকৈও খাব পাৰে খুব ভাল লাগে খাবলৈ এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন এয়া আমাৰ ৰেডি হৈ গৈছে বইল চিকেন যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ